নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আছামিজ অল জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে আজি এপিডিচলত আহিব পৰা 20টা সম্ভাৱ্য কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে এইকেইটা আৰু মই আপোনালোকক দি থাকিম। চ' আপোনালোকে এইকেইটা ভালদৰে আৰু যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল বলক চাওঁ এই কুৱেশ্যন এনচাৰকেইটা। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত কেতিয়া বিক্ৰীৰ যুগ আৰম্ভ হৈছিল? খ্ৰীষ্টপূৰ্ব 58ত। চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? উত্তৰ চেলিউক্স। বুদ্ধদেৱে দিব্যজ্ঞান ক'ত লাভ কৰিছিল? উত্তৰ বোধগয়াত। ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়ৰ নাম কি আছিল? তক্ষশিলা। মৌৰ্য যুগৰ পূব উপকূলীয় বন্দৰ কি আছিল? চুপৰ। পতঞ্জলি কি আছিল? গণিতজ্ঞ। সত্যমেৱ জয়তে শব্দটি ক'ৰ পৰা আহিছে? উপনিষদৰ পৰা আহিছে। ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? মোহন বাগান। ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ডমাষ্টাৰ কোন? এছ বিজয়লক্ষ্মী। ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি কাক জনা যায়? দাদাচাহেব ফাল্কে। ফুটবল খেলৰ আন এটা নাম কি? চকাৰ। সুব্ৰত কাপ কোনটো খেলৰ লগত জড়িত? ফুটবল। পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটোৰ নাম কি? মেছোপটেমিয়া সভ্যতা। ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ দেশ বোলে? পঞ্জাৱক। মৰু উৎসৱ ৰাজস্থানৰ ক'ত হয়? জয়ছালমেৰত। ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? ৰুটছাইড ৰোমিঅ'। অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় কোন? ভানু আথাইয়া। কোনটো কাৰকে মাটিৰ সৃষ্টিত সহায় নকৰে? পলিথিনে মাটিৰ সৃষ্টিত সহায় নকৰে। 19 নম্বৰটো হৈছে কোন তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয়? 1 জুলাই তাৰিখে। একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে NTPCৰ মুখ্য কাৰ্যালয় ক'ত আৰু বৰ্তমান সঞ্চালক কোন? NTPCৰ মুখ্য কাৰ্যালয় নতুন দিল্লী আৰু ইয়াৰ বৰ্তমান সঞ্চালক গুৰদীপ সিং আৰু NTPCৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। চ' বন্ধুসকল আজি 20টা কুৱেশ্যন আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিবা থাকিলে জনাব, মই সকলো তথ্য দিম। বাই বাই।